তেতিয়াহ'লে 100ত চাব আপুনি মানে 60জন মানুহ চাব যাব আৰু এই 60জন কোন কেটেগৰীৰ মানুহ মেক্সিমাম চাব এইবিলাক বাংলাদেশী মিয়াবিলাক এই ৰিক্সা চলাই লেবাৰ কাম কৰে কিবা কৰে ডকাইতি কৰে চুৰ কৰে। আসসালামু আলাইকুম নমস্কাৰ। আজিৰ ভিডিঅ'ত মুখৰ ভাষা অলপ বেয়া হ'ব। মুৰব্বীসকল আৰু সৰু ল'ৰা ছোৱালীসকলে ভিডিঅ'টো নেদেখিলে বহুত ভাল পাম। আগতে ক্ষমা মাগিছোঁ, বেয়া ভাষা ইউজ কৰিম আজি ভিডিঅ'ত। পাঠানৰ বিৰোধিতা কৰে নহয় এইকেইটা ৰাতি লেপৰ তলত কম্বলৰ তলত বৰ্তমানতো ঠাণ্ডা দিন এইকেইটা মানে এক্স ভিডিঅ' দেখে কিবা ব্লু ফিল্ম দেখে চালা দেখি কিনে চকু চব ভিতৰত গৈছে কেলা 2 টকা ইনকাম নাই ব্লেকত 2 টকা 3 টকাৰ কাৰণে কেলা মানে উল্টা কিবা কিবি বকি থাকে পাঠান বয়কট হে বয়কট সে বয়কট দম আছে নেকি বে পাঠান বয়কট কৰিব পাৰিছে নেকি? কাৰণ আৰে ভাই ফিল্মে হয় চিনেমা হয় গানে হয় ৰাজনীতি হয় কিন্তু সকলোতে ৰাজনীতি অনাটো ঠিক নহয় বুজিছানে? চালে কেলা পলৰীয়া ফাল্টুবিলাকৰ ফাল্টু ধান্দা এইবিলাক আৰু ক'বলৈ নাযাওঁ ৰে ভাই। আজিৰ ভিডিঅ'টো হ'ল বাংলাদেশী পলৰীয়া শিলাদিত্যক লৈ। বাংলাদেশী পলৰীয়া শিলাদিত্যই কেইদিনমান আগতে কৈছিলে যে পাঠান চিনেমাখন মিয়া মুছলমানসকলে চাবলৈ যাব, কিন্তু আজি দেখিবলৈ পালোঁ যে পাঠান চিনেমাখন ৰাষ্ট্ৰপতি ভৱনত প্ৰদৰ্শিত হ'ল। এই শিলাদিত্য ফেওৰা 2 টকীয়া বেঙেনা এই পচা বেঙেনা পচা বিলাহী তই কৈছিলি কি বাংলাদেশী মিয়া আৰু ঠেলাৱালা ৰিক্সাৱালাসকলেহে দেখিব, কিন্তু ৰাষ্ট্ৰপতি ভৱনখন কাৰ হয়? ৰাষ্ট্ৰপতি ভৱনত কোনে থাকে? ৰাষ্ট্ৰপতি ভৱনত মিয়া আৰু ঠেলাৱালা ৰিক্সাৱালা থাকে নেকি? পলৰীয়া বাংলাদেশী চৰকাৰে এইজনৰ ওপৰত জাষ্টিফাই কৰিব লাগে। শিলাদিত্য মোৰ সন্দেহ হয় শিলাদিত্য বাংলাদেশী, কাৰণ তেওঁ বাংলাদেশী নহ'লে তেওঁ বিভিন্ন সময়ত বাংলাদেশৰ জয়গান নাগালে হয়। আমাৰ মুখত সদায় থাকে অসম, কিন্তু তাইৰ মুখত সদায় থাকে বাংলাদেশী। তাৰ মানে শিলাদিত্য এজন বাংলাদেশী, সেইকাৰণেহে তাইৰ মুখত বাৰে বাংলাদেশী আহি থাকে। জাষ্টিফাই হ'ব লাগে। আৰু এইটো একদম ঐ কেলা শিলাদিত্য তুই পচা মালবে, তোক বিজেপিৰ পৰা এনে লাত মাৰা নাই। তোৰ এই যে উল্টা কথাৰ কাৰণে বিজেপিৰ পৰা লাত মাৰিছে, কিন্তু বৰ্তমান আৰু কি কৰিবা চৰ্চিত হোৱাৰ কাৰণে উল্টা বকি থাকা কুকুৰ চালা। ইমান অসভ্য হয় নেকি? 5 দিনত পাঠানে কিমান কাম কৰিলে জানা? 550 কোটি টকা পাঠানে কাম কৰিলে 5 দিনত। পলৰীয়া চালা এইবিলাক চোৱা। 550 কোটি টকা কোনে দিছে? অকল মিয়া মুছলমানে দিছে নেকি? চবেই দিছে। চব জাতি ধৰ্মই মানে ফিল্ম চাইছে। সকলোৰে মস্তিষ্ক তোৰ নিচিনা মানে আদা পাগলা নহয় বুজিছা। সকলোৰে মস্তিষ্ক আছে। ফিল্মেই হয়, চিনেমাই হয়, ৰাজনীতি হয়, কিন্তু চিনেমা লৈ ফিল্ম লৈ ৰাজনীতি কৰাটো মুঠতে ঠিক নহয়। চিনেমা লৈ ফিল্ম লৈ ৰাজনীতি কৰা মূৰ্খৰ কাম। আৰু তই হ'লি এটা মূৰ্খ, সত্যৰঞ্জন এটা মূৰ্খ, আৰু যিবিলাকে পাঠান বয়কট কয় এইবিলাকেতো চাই আছে, কাৰণ নাচালে ইমান টকা উপাৰ্জন ক'ৰ পৰা হয়? এই কুকুৰবিলাকে চাই আছে। মইতো চাইছোঁ ভাই, মই যিখন চিনেমা হলত চাইছোঁ, মই কোকৰাঝাৰ চিনেমা হলত চাইছোঁ, তাতে মই দেখিবলৈ পাইছোঁ 50% হিন্দু মানুহ বড়ো মানুহ আৰু 50% মুছলমান মানুহ। আৰে ভাই আমি এইবিলাক ক'বলৈ নাযাওঁ, কিন্তু আমি সকলোৱে অসমীয়া। বড়ো, গাৰো, নেপালী, জৈন, খ্ৰীষ্টান, হিন্দু, সনাতন যি আছে আমি সকলোৱে অসমীয়া, আৰু আমি অসমীয়া মানুহ। অসমীয়া হিচাপে জীয়াই থাকিব লাগে ভাই। ইমান কিয় আদা পাগলা নিচিনা কথা পাতি থাকে? দেখিছা পাঠানৰ কিমান জোৰ আছে? চিনেমা হয় ভাই, তোৰ নিচিনা পাগল চবে নহয়। কুকুৰ চাৰা পলৰীয়া তোক এনে বিজেপিৰ পৰা লাত মাৰা নাই? তোৰ এই মানে কাণ্ড জ্ঞান নথকা, তোৰ মাথাত দিমাগ নথকাৰ কাৰণে তোক লাত মাৰি বিজেপিৰ পৰা বাহিৰ কৰি দিছিল। কুকুৰ চালা অলপ ভদ্ৰ হ, নহ'লে না কোনোবা দিন খাবি। বাংলাদেশী পলৰীয়া কিবা চালা কুকুৰ চালা এইজন এক নম্বৰ কুকুৰ। আৰে ইমান দৰ্শক চাইছে সকলোকে তেনেহ'লে তুই কি বনাইছা? ঠেলাৱালা ৰিক্সাৱালা বুলি বনাইছা কুকুৰ চালা। আৰে কুকুৰ, এই দৰ্শকে যিদিনাখন তোক ৰাস্তাত ধৰি কিনে কাণ তলি চৰ মাৰিব না, তেতিয়া গম পাবি কেলা তোৰ পিঠে চিঠে ফালি দিব বুজিছা। ইমান মানে অভদ্ৰ আমি নকৰিবি, কাৰণ ফিল্ম লৈ ৰাজনীতি নকৰিবি বুজিছা। কাৰণ মই ফিল্ম হিচাপে ভাবোঁ। ডক্টৰ বেজবৰুৱা আহিব, ডক্টৰ বেজবৰুৱা চাম আমি। ফিল্মে হয়, আমি কাকো হিংসা নকৰোঁ। পলৰীয়া চালা ইমান চালা অভদ্ৰ নেকি? জুম কৰি মানে কিবা বিকিনি পিন্ধা ড্ৰেছটো চাই আছা? কি কালাৰৰ মানে কিবা পেণ্ট পিন্ধিছে, কি কালাৰৰ কি পিন্ধিছে কেলা ৰাতি হ'লেতো কম্বলৰ তলত লেপৰ তলত কেলা ব্লু ফিল্ম চাই থাকা। ব্লু ফিল্ম চাই কিনে চকু ভিতৰত গৈছে সত্যৰঞ্জন এটা তই এটা কেলা, আৰু তহঁতে মানে কিবা জ্ঞান দিবলৈ আহিছে, ফিল্ম লৈ মানে বিতৰ্ক কৰিবলৈ আহিছে। কুকুৰ চালা অলপ ভদ্ৰ হ'বলৈ শিকা। ভদ্ৰ নহয় সত্যৰঞ্জন পলৰীয়া পচা বিলাহীৰ কথা আৰু কি ক'ম? অৱশেষত
তেওঁ কি ক'লে শ্বাহৰুখ খান জিন্দাবাদ বুলি ক'লে কিয় নোৱাৰিলে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাব নোৱাৰিলে হিন্দু মুছলমানৰ মাজত যে মিলাপ্ৰীতি আছে আৰু থাকিব সত্যৰঞ্জন বৰাই হাৰি গ'ল আৰু শেষত কি ক'লে পাঠান জিন্দাবাদ শ্বাহৰুখ খান জিন্দাবাদ উপায় নাই ভাই এনেকাই আৰু আৰে বাপ होता है भाई होता है शेर होता है समझ आया ना সত্যৰঞ্জন বৰা ফেচবুক পেজটো যদি ফ'ল' কৰা আছে তেনেহ'লে ভাল কথা ধন্যবাদ যদি ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি দিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব অসম হেজাৰবাৰ জয়